Welcome to my channel. গতিকে আজি মই দেখাবলৈ গৈ আছোঁ মোৰ সাপ্লিমেন্ট ষ্টক মই কি সাপ্লিমেন্ট ব্যৱহাৰ কৰোঁ আৰু কেতিয়া ব্যৱহাৰ কৰোঁ আৰু লগতে ভিডিঅ'ৰ শেষৰ পৰ্যায়ত মই কম যে আপোনালোকে যদি সাপ্লিমেন্ট ব্যৱহাৰ কৰিব বিচাৰিছে কোনটো সাপ্লিমেন্ট ব্যৱহাৰ কৰিব আৰু কেতিয়া ব্যৱহাৰ কৰিব কিয় ব্যৱহাৰ কৰিব ঠিক আছে প্ৰথমে দেখুৱাই লওঁ মোৰ সাপ্লিমেন্ট ষ্টকখিনি তো প্ৰথমে সবচে মোৰ ফেভাৰিট সাপ্লিমেন্ট হৈছে যেটো মই ব্যৱহাৰ কৰোঁ এটো হৈছে ৱে প্ৰটিন ৱে প্ৰটিন আমাৰ শৰীৰৰ কাৰণে অতি দৰকাৰী কাৰণ আমাৰ শৰীৰক মাসল গ্ৰোথৰ কাৰণে কি লাগে প্ৰটিন লাগে এটা আমি ডায়েটতো প্ৰটিন পাই যাম আমি হলে মাংসৰ পৰা প্ৰটিন পালো কণীৰ পৰা প্ৰটিন পালো মাছৰ পৰা প্ৰটিন পালো ডায়েটতো প্ৰটিন থাকে কিছুমান শাক পাচলিতো প্ৰটিন থাকে পিনাট বাটাৰত প্ৰটিন থাকে গতিকে প্ৰটিন সোৰ্স বহুত আছে কিন্তু আমাক শৰীৰৰ কাৰণে যেতিয়া আমি জিম কৰো তেতিয়া শৰীৰৰ প্ৰটিন ৰিকোয়াৰমেন্টটো বাঢ়ি যায় তেতিয়া কি হয় আমাৰ কেৱল ডায়েটে আমাক ইমানখিনি প্ৰটিন দিব নোৱাৰে কাৰণ সায়েন্সে কয় যে এজন মানুহক মাসল গ্ৰোথৰ কাৰণে এটলিষ্ট শৰীৰত পাৰ বডি ওয়েটত 1.5 ৰ পৰা 2 গ্ৰাম প্ৰটিন লাগে গতিকে ধৰি ললো এজন মানুহৰ ওয়েট হৈছে 70 কেজি তেতিয়াহলে তেওঁ দিনটোত প্ৰটিন লাগিব কিমান প্ৰায় 140 গ্ৰাম এটা কেৱল মাছ মাংস কণী সেই 140 গ্ৰাম প্ৰটিন আমি নাপাম গতিকে এক্সট্ৰা প্ৰটিনটো কিহৰ পৰা লম আমি এই ৱে প্ৰটিন সাপ্লিমেন্টৰ পৰা গতিকে ঠিক সেই ৱে প্ৰটিন সাপ্লিমেন্টটো আমাৰ কাৰণে অতি দৰকাৰী এটো গাখীৰৰ পৰা তৈয়াৰ কৰা হয় গতিকে ভেজিটেৰিয়ান মানুহে ল'ব পাৰে একো টেনচন নাই গতিকে মই এটো লওঁ এতিয়া কথাটো হ'ল মই কেতিয়া লওঁ এটো লওঁ মই মৰ্নিংত 1 স্কুপ লওঁ ব্ৰেকফাষ্টৰ আগত আৰু তাৰ পিছত মই যেতিয়া জিম কৰো জিম কৰাৰ ইমিডিয়েট পিছত আৰু এটা স্কুপ লওঁ এতিয়া জিম কৰা ইমিডিয়েট পিছত কি কাৰণে লওঁ কাৰণ কি হয় জিম কৰাৰ পিছত লগে লগে শৰীৰৰ ভোক লাগে শৰীৰৰ খাদ্য বিচাৰে কিন্তু হেতু সময়ত যদি আমি গধুৰ খাদ্য খাই দিওঁ যেনে মাংস খাই দিলো কণী খাই দিলো ভাত খাই দিলো হেবোৰ শৰীৰে পটকে হজম কৰিব নোৱাৰে গতিকে হেতু সময়ত শৰীৰক দৰকাৰ হয় পটকে এবজৰ্ব হোৱা বস্তু পটকে হজম হোৱা বস্তু হেতুৱে হৈছে ৱে প্ৰটিন হেতু কাৰণে ৱে প্ৰটিন মানে অতি নেসেসাৰী আৰু মই হেতু কাৰণে লওঁ এটো এটা কথাটো হ'ল ৱে প্ৰটিনৰ আকৌ দুটা ভাগ থাকে এটা হৈছে ৰ ৱে প্ৰটিন আৰু আনটো হৈছে ফ্লেভাৰড ৱে প্ৰটিন এটো হৈছে ফ্লেভাৰ এটো হৈছে ৰ এটা দুইটা মাজৰ ডিফাৰেন্সটো কি ৰ ৱে প্ৰটিনৰ কোনো ফ্লেভাৰ নাথাকে মানে এবোৰ চকলেট বানানা একো ফ্লেভাৰ নাথাকে ইয়াৰ একো সোৱাদ নাই একদম আনফ্লেভাৰ ৰ মানে এটো হৈছে ফ্লেভাৰ ইয়াৰ বিভিন্ন ধৰণৰ ফ্লেভাৰ পাব চকলেট ভ্যানিলা বানানা যিকোনো ধৰণৰ ফ্লেভাৰ এটা ফ্লেভাৰ আনফ্লেভাৰৰ ডিফাৰেন্সটো কি যে ডিফাৰেন্সটো আহে ডাইজেশনত আনফ্লেভাৰটো ডাইজেষ্ট কৰিবলৈ অলপ দিগদাৰ হয় ফ্লেভাৰটো ডাইজেষ্ট কৰিবলৈ ভাল কিন্তু আৰু এটা ডিফাৰেন্স আছে ডিফাৰেন্সটো হৈছে দামৰ ফ্লেভাৰটো দামটো অলপ বেছি হয় আনফ্লেভাৰৰ দামটো অলপ কম হয় গতিকে বহুতে কি কৰে বাজেট মিলাবলৈ আনফ্লেভাৰটো লয় কিন্তু মই কৈ থওঁ যদি আপোনাৰ লিভাৰ ষ্ট্ৰং নহয় হজম কৰাত অলপ দিগদাৰ হয় তেতিয়াহলে কিন্তু আনফ্লেভাৰটো লৈ লাভ নাই যদিও দাম কম কাৰণ আপোনাৰ হজমে নহব প্ৰটিনটো যদি হজমে নহয় লাভ কি হ'ব প্ৰটিনটো লৈ গতিকে মই কম ফ্লেভাৰটো ল'ব যদি আপোনাৰ লিভাৰ ফুল ষ্ট্ৰং আপুনি জানে যে আপুনি সব বস্তু হজম কৰি দিব পাৰে তেতিয়া আপুনি ৰটো লওক কোনো টেনচন নাই মই দুইটাই মাজে সময়ে মিলাই মিলি ইউজ কৰো কাৰণ মই হজম কৰিব পাৰো গতিকে বাজেটৰ লগত মিলাই কেতিয়াবা যদি পইচা কম থাকে মই ৰটো ইউজ কৰো পইচা ঠিক ঠাক থাকিলে মই ফ্লেভাৰটো ইউজ কৰো কিন্তু জেনেৰেলি মই প্ৰিফাৰ কৰো ফ্লেভাৰটো কাৰণ অতি সহজে হজম হৈ যায় আৰু কোনটো কোম্পানী লব বুলি ক'লে তেনেকুৱা কোনো কথা নাই এটা এটো হৈছে আল্টিমেট নিউট্ৰিচনৰ আৰু এটো আকৌ বেলেগ কোম্পানীৰ গতিকে মাসল বেজৰ কেতিয়াবা লওঁ অন কোম্পানী কেতিয়াবা লওঁ গতিকে মই মিলাই লওঁ কোনটো মোৰ বডিৰ লগত সুট কৰে মই মাজে মাজে এক্সপেৰিমেন্ট কৰি থাকো আপোনালোকে তেনেকুৱা ভাল ব্ৰ্যান্ডেড যিকোনো কোম্পানী ল'ব পাৰে কোনো কথা নাই কিন্তু চাই ল'ব যাতে কোম্পানীটো যাতে ভাল হয় অন এতিয়া ভাল কোম্পানী আল্টিমেট নিউট্ৰিচন ভাল কোম্পানী বিগ মাসলৰ ল'ব পাৰে ঠিক আছে গতিকে হেমতে চাই মিলি ল'ব আৰু নেক্সট যেটো মই সাপ্লিমেন্ট ব্যৱহাৰ কৰো হেতু হৈছে ক্ৰিয়েটিন মনোহাইড্ৰেট অৱশ্যে এই সাপ্লিমেন্টটো মই সকলো সময়তে ব্যৱহাৰ নকৰো এই সাপ্লিমেন্টটো মই তেতিয়া ব্যৱহাৰ কৰো যেতিয়া মই গেইনিঙত থাকো মই মাসল বঢ়াব বিচাৰো কাৰণ ক্ৰিয়েটিন মনোহাইড্ৰেটে কি কৰে আমাক এটা পাৱাৰ আনি দিয়ে মাসল গ্ৰোথৰ কাৰণে কি হয় আমি হেভি ওয়েট দাঙিব লাগে এতিয়া ক্ৰিয়েটিন মনোহাইড্ৰেটে আমাৰ পাৱাৰটো বঢ়াই দিয়ে কাৰণে আমি এক্সট্ৰা 5 পৰা 10 কেজি আমি ওয়েট দাঙিব পৰা হৈ যাওঁ ই আমাৰ এটিপি পাৱাৰ বঢ়াই দিয়ে গতিকে এই অতি দৰকাৰী বস্তু অৱশ্যে ক্ৰিয়েটিন মনোহাইড্ৰেট লওঁতে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে এতিয়া ধৰি লওক আমি দিনটোত 5 গ্ৰামতকৈ বেছি ক্ৰিয়েটিন মনোহাইড্ৰেট কেতিয়াও ল'ব নালাগে ঠিক আছে আৰু যেতিয়া আমি ক্ৰিয়েটিন মনোহাইড্ৰেট লওঁ ই যেটো বহুত পানী এবজৰ্ব কৰে আমি দিনটোত 8 পৰা 10 গিলাস পানী খাবই লাগে ইয়াতকৈ কম খালে নহব এই পানী মানে খাই থাকিব লাগিব দিনটোত নহলে কিন্তু ইয়াৰ সাইড ইফেক্ট হ'ব পাৰে আৰু যদি আপুনি কাটিং কৰিব বিচাৰিছে এটা কাটিংৰ সময়ত মই ক্ৰিয়েটিন মনোহাইড্ৰেট নলওঁ কাৰণ কি কৰে ক্ৰিয়েটিনে কি কৰে যেটো পানী এবজৰ্ব কৰি লয় গতিকে যেটো কাটিং আমি কৰিলো কাটিং কৰিলে আমি যিমান পাৰি হৈ পানী আঁতৰাও কাৰণ হয়তো মই মানে বেছি মানে শ্ৰেডেড লাগিব গতিকে পানীবোৰ আমি আঁতৰাও গতিকে হেতু টাইমত ক্ৰিয়েটিন ললে উল্টা এফেক্ট হ'ব হয় পানী শৰীৰত জমা হৈ থাকিব হেতু কাৰণে কাটিংৰ সময়ত মই ক্ৰিয়েটিনটো বাদ দি দিওঁ কিন্তু যেতিয়া মই
গেইনিং পিৰিয়ডত থাকোঁ তেতিয়া মই ক্ৰিয়েটিনটো ব্যৱহাৰ কৰোঁ গতিকে আন এটা ইম্পৰ্টেণ্ট ছাপ্লিমেণ্ট হৈছে স্পেচিয়েলি when you are gaining that is creatine monohydrate এইটো বেলেগ বেলেগ কোম্পানী ল'ব পাৰে বৰ্তমান মোৰ ওচৰত মাছল ব্লেজৰটো আছে আৰু বেলেগ অন কোম্পানী ল'ব পাৰে বিগ মাছলৰ ল'ব পাৰে বেলেগ বেলেগ কোম্পানী ল'ব পাৰে ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট ছাপ্লিমেণ্ট হৈছে গ্লুটামিনটো বহুত জৰুৰী বস্তু সেইটোৱে কি কৰে আমাৰ মাছল ৰিকভাৰ কৰে এতিয়া আমি মাছলখিনি কি কৰোঁ জিমত বহুত মাছলখিনিৰ ওপৰত টৰ্চাৰ কৰোঁ ইমান হেভি ৱেইট দাঙো ইমান ষ্ট্ৰেছ আনো ঠিক আছে মাছল বহুত ফেটিক হৈ যায় ভাগৰি যায় আকৌ সেই একেখিনি মাছলক লৈ গৈ পিছদিনা আকৌ জিমত টৰ্চাৰ কৰিব লাগিব গতিকে তেতিয়া কি হ'ব যদি মাছলখিনি অলৰেডি ভাগৰি আছে তাৰ ওপৰত যদি আকৌ টৰ্চাৰটো দি দিওঁ ৱেইট দি দিওঁ তেতিয়া কি হ'ব মাছলখিনি ভালদৰে গ্ৰ'থ নহ'ব ঠিক আছে এতিয়া যদি কোনোবাই এনেকুৱা দীঘল চুলি ৰাখিব বিচাৰিছে ঠিক আছে তেওঁ ভাবিছে যে চুলিখিনি ট্ৰিম কৰিলে চুলিখিনি ভালকৈ বাঢ়িব তো সেইটো ভাল কথা ট্ৰিম কৰিলে চুলিখিনি ভালকৈ বাঢ়িব কিন্তু যদি ডেইলি ট্ৰিম কৰি গৈ থাকে চুলি নাবাঢ়ে বেছি চুটি হৈ যাব তেনেকুৱা কাৰণে মাছলৰ ক্ষেত্ৰত একেই কথা মাছল গ্ৰথৰ কাৰণে আমাৰ ডেইলি জিম যোৱাটো জৰুৰী ঠিক আছে কিন্তু আগদিনাখনৰ জিম যাওঁতে যিখিনি ভাগৰ লাগিছে মাছলখিনি চ'ৰনেছ হৈ আছে ফেটিক হৈ আছে সেইখিনি যদি ৰিকভাৰ হোৱাই নাই আকৌ তাৰ ওপৰত যদি আকৌ টৰ্চাৰ দি দিওঁ মাছল গ্ৰথ কেনেকৈ হ'ব গতিকে গ্লুটামিনে ৰিকভাৰ কৰাত সহায় কৰে ৰাতি শোৱাৰ আগত 1 স্কুপ লৈ লওক এইটো কেপচুল ফৰ্মতো পায় মোৰ ওচৰত কেপচুল ফৰ্মটো আছে নিজৰ সুবিধা অনুযায়ী মানে কেপচুল ফৰ্মো ল'ব পাৰে বা পাউডাৰ ফৰ্ম যদি কেপচুল ফৰ্ম লৈ 2টা কেপচুল খাই শুই লওক ধুনীয়া ৰিকভাৰী হৈ যাব গতিকে গ্লুটামিন হৈছে মোৰ নেক্সট পচন্দৰ ছাপ্লিমেণ্ট ইয়াৰ পিছত নেক্সট যিটো মই ব্যৱহাৰ কৰোঁ সেইটো হৈছে এল আৰ্জেনাইন তো এল আৰ্জেনাইনটোত কি থাকে ইয়াত নাইট্ৰিক্স অক্সাইড থাকে যিটোৱে আমাক শৰীৰত ভাল পাম্প অনাত সহায় কৰে কাৰণ আমি জিমত যেতিয়া যাওঁ তো জিমত গ'লে আমি ৱেইট চুৱেট দাঙো জিম মাৰোঁ আমাৰ মেইন বস্তুটো হৈছে আমি পাম্পটো ফিল কৰিব বিচাৰোঁ গতিকে সেই পাম্পটো ফিল কৰাত সহায় কৰে নাইট্ৰিক্স অক্সাইডে যিটো থাকে এল আৰ্জেনাইনত আৰু ই আমাক মানে অলপ এমিনো এচিডো প্ৰদান কৰে যি আমাৰ মাছল গ্ৰথৰ কাৰণে আমাক দৰকাৰী হয় গতিকে এল আৰ্জেনাইন ল'ব পাৰে অৱশ্যে মই সকলো টাইমতে ব্যৱহাৰ নকৰোঁ স্পেচিয়েলি সেই মই কাটিঙৰ সময়তে ব্যৱহাৰ কৰোঁ যেতিয়া আমাক বেছি পাম্পৰ দৰকাৰ হয় বেছি শ্ৰেডেড লুক লাগে সেইটো সময়তে মই ব্যৱহাৰ কৰোঁ গেইনিঙৰ টাইমত মই ইমান এল আৰ্জেনাইন ব্যৱহাৰ নকৰোঁ আৰু একচুৱেলি মই এইটো ব্যৱহাৰ কৰোঁ এজ এ ৰিপ্লেচমেণ্ট অফ প্ৰি ৱৰ্কআউট বহুতে প্ৰি ৱৰ্কআউট ব্যৱহাৰ কৰে এতিয়া মোৰ ষ্টকত দেখিছোঁ মোৰ ষ্টকত প্ৰি ৱৰ্কআউট নাই কাৰণ মই প্ৰি ৱৰ্কআউটটো ব্যৱহাৰ কৰি বেয়া পাওঁ কাৰণ প্ৰি ৱৰ্কআউটটোত কি থাকে বেছিকেলি কেফিন থাকে তো এক ধৰণৰ নিচা নিচিনা হৈ যায় প্ৰি ৱৰ্কআউট ব্যৱহাৰ কৰিলে কি হয় মই এটা সময়ত ব্যৱহাৰ কৰি চাইছিলোঁ এটা সময়ত কি হৈ যায় প্ৰি ৱৰ্কআউট ব্যৱহাৰ কৰিলে নিচা নিচিনা হৈ যায় তো তেতিয়া কি হয় মানে বেলেগৰ হয় নহয় নাজানো মোৰ হৈ যায় পিছত এনেকুৱা অৱস্থা হৈ যায় যে প্ৰি ৱৰ্কআউট নহ'লে মই ৱৰ্কআউট কৰিবই নোৱাৰোঁ তেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ যায় তো যিটো বৰ ভাল বস্তু নহয় গতিকে মোক প্ৰি ৱৰ্কআউট ইমান দৰকাৰ নাথাকে মই কেতিয়াবা মন গ'লে এল আৰ্জিনাইনটো ব্যৱহাৰ কৰোঁ ৱৰ্কআউটৰ আগত আধা ঘণ্টা আগত 2টা কেপচুল লৈ লওঁ পাউডাৰ ফৰ্মতো পায় পাউডাৰ ফৰ্মতো ল'ব পাৰে গতিকে সেইটো ছাপ্লিমেণ্ট ব্যৱহাৰ কৰোঁ বাট সেইটো এটা লিমিটেড পৰিমাণতহে ব্যৱহাৰ কৰোঁ সদায় ব্যৱহাৰ নকৰোঁ ঠিক আছে আৰু নেক্সট যিটো ছাপ্লিমেণ্ট মই ব্যৱহাৰ কৰোঁ সেইটো হৈছে অশ্বগন্ধাটো অতি জৰুৰী বস্তু হয় কাৰণ এইটো হৈছে আমাৰ কি নেচাৰেল যিটো টেষ্টষ্টেৰন বুষ্টাৰ হয় আমাৰ বডিৰ মাছল গ্ৰথৰ কাৰণে আমাৰ যিটো মেল হৰমন থাকে পুৰুষ মানুহৰ গাত যিটো হৰমন পায় টেষ্টষ্টেৰন সেই হৰমনটো বৃদ্ধি কৰাত নেচাৰেলি এই অশ্বগন্ধাই সহায় কৰে আৰু ইয়াৰ লগতে অশ্বগন্ধাই আমাৰ ষ্ট্ৰেছ দূৰ কৰে ভাগৰ দূৰ কৰে গতিকে গ্লুটামিনৰ নিচিনা এই ৰিকভাৰীৰ কামো কৰে গতিকে মানে কোনোবাই যদি গ্লুটামিন ল'ব নিবিচাৰেও অশ্বগন্ধাও সেই কামটো কিন্তু কৰি দিব মই দুয়োটাই লওঁ অৱশ্যে গ্লুটামিনো লওঁ অশ্বগন্ধাও লওঁ গতিকে ই আমাক মানে এনাৰ্জিও দিয়ে বহুতখিনি আৰু বহুতখিনি ক্ষেত্ৰত ইমিউনিটিৰ কাৰণে ইভেন অশ্বগন্ধা ভাল গতিকে অশ্বগন্ধাটো লগত ৰাখিবই এইটো 2টা ফৰ্মত পায় কেপচুল বা পাউডাৰ নিজৰ সুবিধা অনুযায়ী ল'ব নেক্সট যিটো আহিছে সেইটো হৈছে এইটো মাল্টিভিটামিন মোৰ ওচৰত বেগন মাল্টিভিটামিনটো আছে গতিকে মাল্টিভিটামিনটো অতি দৰকাৰী কি কাৰণে দৰকাৰী কাৰণ আমাৰ শৰীৰত কেতিয়াবা বহুত ভিটামিন ডেফিচিয়েঞ্চি হৈ যায় আৰু মাছল গ্ৰথৰ কাৰণে ভিটামিন ডেফিচিয়েঞ্চি হোৱাটো বৰ বেয়া কথা ভিটামিন আমাক লাগিবই প্ৰতিটো ভিটামিন গতিকে এই মাল্টিভিটামিনে ভিটামিন ডেফিচিয়েঞ্চিটো ৰোধ কৰাত সহায় কৰে আমাক শৰীৰৰ দৰকাৰী প্ৰতিটো ভিটামিন ইয়াত পোৱা যায় এতিয়া বিশেষকৈ যেতিয়া মানুহে ৱেইট লছ কৰে ঠিক আছে ৱেইট লছ কৰিলে কি হয় কেলৰিজ কমাবলগীয়া হৈ যায় কেলৰিজ কমাবলৈ হ'লে খোৱাটো কমাব লাগিব খোৱাটো কমালে আকৌ কি হৈ যায় বহুতখিনি ক্ষেত্ৰত ভিটামিন ডেফিচিয়েঞ্চি আহিব তেতিয়াই মাল্টিভিটামিনে সেই ডেফিচিয়েঞ্চিটো পূৰ কৰাত সহায় কৰে ইয়াৰো কেপচুল ফৰ্ম পায় চিৰাপ ফৰ্ম পায় মোৰ ওচৰত বৰ্তমান চিৰাপ ফৰ্মটো আছে গতিকে সেইটো মিলাই মেলি লৈ ল'ব যে কেপচুলটো ভাল লাগে যদি কেপচুল ল'ব নহ'লে চিৰাপ ল'ব ঠিক আছে
আৰু তাৰপিছত এই ইমানবোৰ ছাপ্লিমেণ্ট ব্যৱহাৰ কৰাৰ পিছত ইমানবোৰ কষ্টকৰ ডায়েট লোৱাৰ পিছত মানে ইমান হেভি ডায়েট লোৱাৰ পিছত আমাক আৰু এটা বস্তু দৰকাৰ হয়, সেইটো ঠিক ছাপ্লিমেণ্ট নহয় বাট এটা মেডিচিন হয়, সেইটো হৈছে লিভ 52DS। হিমালয়াৰ হয় এইটো, অৰ্থাৎ এটা লিভাৰ টেবলেট আমাক দৰকাৰ হয়, কাৰণ আমি লিভাৰত ওপৰত ইমানখিনি প্ৰেছাৰ দিওঁ, ইমানবোৰ ছাপ্লিমেণ্টছ, আকৌ হেভি ডায়েট আছেই, মাছ মাংস কণী। মোৰ যদি ডায়েটৰ কথা কওঁ, ডেইলি চিকেন থাকে, কণী থাকে 10টামান, তো বাকীবোৰ শাক পাচলিবোৰ থাকেই, আকৌ এইবোৰ ছাপ্লিমেণ্ট, গতিকে লিভাৰৰ ওপৰত বহুতখিনি প্ৰেছাৰ পৰে। গতিকে লিভাৰৰ প্ৰেছাৰ দূৰ কৰিবৰ কাৰণে এই লিভ 52 সদায় মই ব্যৱহাৰ কৰোঁ, ঠিক আছে। গতিকে এয়াই হৈ গ'ল মোৰ ছাপ্লিমেণ্ট ষ্টক। এতিয়া কথাটো হৈছে যে আপুনি কেনেকৈ ছাপ্লিমেণ্ট ব্যৱহাৰ কৰিব। তেতিয়াহ'লে প্ৰথম কথা, যদি আপুনি বিগিনাৰ হয়, কোনে জিম ষ্টাৰ্ট কৰিছে, তেতিয়াহ'লে মই কওঁ আপোনাৰ কোনো ছাপ্লিমেণ্টৰ দৰকাৰেই নাই, ঠিক আছে। মই জিম কৰাৰ 2 বছৰলৈকে একো ছাপ্লিমেণ্ট লোৱা নাছিলোঁ। সেইখিনি মই একদম নৰ্মেলি গ্ৰ'থ হ'বলৈ দিছিলোঁ বডি, তাৰপিছতহে মই ছাপ্লিমেণ্ট ব্যৱহাৰ কৰিছোঁ। এতিয়া সেইটো কি কাৰণে, তাৰো কিছুমান চাইণ্টিফিক কথা থাকে। কাৰণ কোনে মই জিম ষ্টাৰ্ট কৰিছোঁ, প্ৰথমতে যদি মই এগালমান ছাপ্লিমেণ্ট দি ল'লোঁ মোৰ নিজৰ বডিটো সেই ছাপ্লিমেণ্টখিনিৰ লগত নিজকে এডজাষ্ট কৰি ল'ব, অৰ্থাৎ বডি মানে সেই ছাপ্লিমেণ্টখিনি সদায় বিচাৰিব। গতিকে তেতিয়া কি হ'ব, বডিটো এটা লেভেললৈকে গ্ৰ'থ হ'ব, তাতকৈ বেছি গ্ৰ'থ নহয়, কাৰণ অলৰেডি বডিয়ে প্ৰথমতে সেইখিনি বস্তু পাই গ'লগৈ, ঠিক আছে। এতিয়া যেনেকৈ যদি আমি গাড়ী চলাইছোঁ, প্ৰথমতে আমি 5 নম্বৰ গিয়েৰ লগালে হ'ব জানো, নহ'ব। প্ৰথমে 1 নম্বৰ লগাব লাগিব, তাৰপিছত 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, তাৰপিছতহে লাষ্টত একদম হেভি স্পীডত 5 নম্বৰ। বডিৰ ছাপ্লিমেণ্ট দিয়া কথাটো ঠিক তেনেকুৱা ধৰণৰ। প্ৰথমতে যেতিয়া আমি জিম ষ্টাৰ্ট কৰিছোঁ, বডিটো আমি নৰ্মেলি গ্ৰ'থ হ'ব দিব লাগে। প্ৰথমতেতো মই কওঁ ইভেন ডায়েট কৰিবলৈ দৰকাৰ নাই, হেভি ডায়েট ল'বলৈ দৰকাৰ নাই, নৰ্মেলি বডি গ্ৰ'থ হ'ব লাগিব। বডি গ্ৰ'থ হ'বই, কাৰণ যিহেতু বডিটো এটা নতুন বস্তু পাইছে, সেইটো হৈছে জিম, মানে ৱেইট দাঙিছে বডিটোৱে, গতিকে সেইটো নতুন বস্তু পাইছে। তো বডিটো সদায় ষ্টেপ বাই ষ্টেপ নতুন বস্তু দিব লাগে, একেবাৰে গোটেইবোৰ দি দিব নালাগে, ঠিক আছে। ষ্টেপ বাই ষ্টেপ নতুন বস্তু দিয়ক, প্ৰথমে নৰ্মেলি গ্ৰ'থ হ'ব দিয়ক, তাৰ 6 মাহৰ পিছত হেভি ডায়েট ল'ব ষ্টাৰ্ট কৰক। ধৰি লওক আগতে এটা কণী খাইছিলে, 4টা কৰি দিয়ক, মাংস বোলে 1 পোৱামান খাইছিলে, অলপমান বঢ়াই দিয়ক, 700 গ্ৰাম কৰি দিয়ক বা 500 গ্ৰাম কৰি দিয়ক, ঠিক আছে। গতিকে তেনেকৈ লাহে লাহে বঢ়াই আহিব। তাৰপিছতে এবছৰ হৈ গ'ল, তাৰপিছত লাহেকৈ ছাপ্লিমেণ্টটো ইউজ কৰক, আৰু প্ৰথম ছাপ্লিমেণ্টটো লওক সদায় হুৱে প্ৰ'টিন। বাকীবোৰ এইবোৰ যিবোৰ দেখুৱালে সেইবোৰ তেতিয়া দৰকাৰ নাই। প্ৰথমে হুৱে প্ৰ'টিন লওক, হুৱে প্ৰ'টিনত আৰু এবছৰমান গ্ৰ'থ কৰিব দিয়ক, ধুনীয়া গ্ৰ'থ হ'ব। তাৰপিছত লাহেকৈ ক্ৰিয়েটিন, L-আৰ্জিনাইন, মাল্টিভিটামিন, এইবিলাক বস্তু লাহে লাহে ইউজ কৰক, ষ্টেপ বাই ষ্টেপ। একেবাৰে যদি গোটেইবোৰ ইউজ কৰি দিয়ে, তেতিয়া কি হ'ব, বডিটো গ্ৰ'থ হ'ব, এটা ইমানখিনি লেভেললৈকে গ্ৰ'থ হ'ব। এতিয়া যদি গাড়ীখন চলাইছোঁ, প্ৰথমতে ধাম ধুম 5 নম্বৰ গিয়েৰ লগাই দিলোঁ, তেতিয়া কি হ'ব, গাড়ীখন ইমান পিক আপ নল'ব। ভাল পিক আপ ল'বলৈ হ'লে ষ্টেপ বাই ষ্টেপ গিয়েৰবোৰ লগাব লাগিব। তেনেকৈ বডিৰ ভাল গ্ৰ'থ হ'বলৈ হ'লে ষ্টেপ বাই ষ্টেপ লগাব লাগিব। প্ৰথম 6 মাহ মই কৈছোঁ ন' ডায়েট, ন' ছাপ্লিমেণ্ট, নৰ্মেল গ্ৰ'থ। তাৰ পিছৰ 6 মাহত অলপ হেভি ডায়েট, নেক্সট বছৰ হুৱে প্ৰ'টিন, তাৰ 6 মাহৰ পিছত লাহেকৈ ক্ৰিয়েটিন, তাৰপিছত বোলে তাৰ অলপ 2 মাহৰ পিছত গ্লুটামিন, এনেকৈ লাহে লাহে ষ্টেপ বাই ষ্টেপ মই তেনেকৈ ইউজ কৰিছোঁ। প্ৰথম 2 বছৰমানটো মই ছাপ্লিমেণ্ট লোৱাই নাই, তাৰপিছত লাহেকৈ হুৱে প্ৰ'টিনটো এড কৰিছোঁ, তাৰপিছত লাহেকৈ বাকীবিলাক ছাপ্লিমেণ্ট এড কৰিছোঁ, ঠিক আছে। গতিকে সেই বস্তুটো তেনেকৈ ছাপ্লিমেণ্টটো ল'ব। এতিয়া মই ইয়াত বহুতখিনি ছাপ্লিমেণ্ট দেখুৱালোঁ, কিছুমান পাউডাৰ ফৰ্ম আছে, কিছুমান কেপচুল ফৰ্ম আছে। এতিয়া সেইটো কেনেকৈ ল'ব, কোনটো পাউডাৰ ফৰ্ম ল'ব, কোনটো কেপচুল ফৰ্ম ল'ব, তাৰ কোনো একো তেনেকুৱা কোনো ধৰণৰ কথা নাই। গোটেইখিনি পাউডাৰ ফৰ্ম ল'ব পাৰে, গোটেইখিনি কেপচুল ফৰ্ম ল'ব পাৰে, বাট এটা বেলেঞ্চ মিলাই লোৱাটো দৰকাৰী। কাৰণ কি হয়, প্ৰথম কথা, কেপচুল ফৰ্মটো হজম কৰিবলৈ অলপ দিগদাৰ হয়, ঠিক আছে। আকৌ গোটেইখিনি যদি পাউডাৰ ফৰ্ম লয়, তেতিয়া কি হ'ব, আপোনাৰ বহুত টাইম কনজিউমিং হ'ব। ইটো হুৱে প্ৰ'টিনো মিলা পানীৰ লগত, মাল্টিভিটামিনো মিলা পানীৰ লগত, বোলে ক্ৰিয়েটিনো মিলা পানীৰ লগত, আকৌ এইফালে আমাৰ গ্লুটামিনো পানীৰ লগত মিলা, কিমান আপুনি বহুত টাইম কনজিউমিং হ'ব। গতিকে এটা বেলেঞ্চ মিলাই ল'ব যে হুৱে প্ৰ'টিনটো অবভিয়াছলি পাউডাৰ ফৰ্মতে থাকিব, সেইটোতো থাকিলে বোলে এটা মই কেপচুল ফৰ্মত ল'লোঁ, বোলে মাল্টিভিটামিন মই কেপচুল ফৰ্মত ল'লোঁ, গ্লুটামিনটো মই পাউডাৰ ফৰ্মত ল'লোঁ, তেনেকৈ মিলাই ল'ব লাগে বস্তুটো, ঠিক আছে, যাতে টাইম কনজিউমিং বেছি নহয় আৰু আমাৰ হজম কৰাত ইমান দিগদাৰ নহয়। তাৰপিছত এতিয়া আহিছোঁ চবচে দৰকাৰী কথালৈ। বহুতে ভাবে যে বডি বনাবলৈ হ'লে ছাপ্লিমেণ্ট লাগিবই বা ল'বই লাগিব। তেনেকুৱা কৰি কি কৰে, জিম যোৱাৰ আগতে প্ৰথমে কিছুমানে ছাপ্লিমেণ্টখিনি কিনি লয়, তাৰপিছত জিম ষ্টাৰ্ট কৰে, কিন্তু সেইটো একেবাৰে ভুল কথা। মাচুল গ্ৰ'থৰ কাৰণে চবচে প্ৰথম দৰকাৰী বস্তুটো হৈছে ট্ৰেইনিং। জিমত আপুনি কি কৰে সেইটো চবচে বেছি দৰকাৰী কথা। আপুনি ইমান হেভি ছাপ্লিমেণ্ট লৈ লৈছে, হেভি ডায়েটো লৈছে, কিন্তু ট্ৰেইনিঙে যদি ভালকৈ কৰা নাই, একো লাভ নাই। আপুনি যদি কোনোবাই যদি জিমত 10 কেজি স্কোৱাট মাৰিব নোৱাৰে, কিন্তু হেভি ছাপ্লিমেণ্টৰ পৰা ষ্টক লৈ আছে, একো লাভ নাই, একো বডি গ্ৰ'থ নহয়, মই একদম গেৰাণ্টি দি দিব পাৰোঁ। প্ৰথম বস্তুটো হৈছে ভাল ট্ৰেইনিং। ভাল ট্ৰেইনিং কৰিব লাগিব। ভাল ট্ৰেইনিং মানে কেৱল ৱেইট ডঙাই নহয়, ভাল ফৰ্মত দাঙিব লাগিব,
সেই ট্ৰেইনিঙত ইণ্টেনচিটি থাকিব লাগিব বহুত ল'ৰাই কি কৰে জিমত গৈ মোবাইল টিপি থাকে এটা ছেট মাৰে আকৌ মোবাইল টিপি চেলফি লয় তেনেকৈ নহয় আপুনি আধা ঘণ্টাই ট্ৰেইনিং কৰক বা এঘণ্টা ফুল ইণ্টেনচিটি সেইটো সময়ত বেলেগ কথা ভাবিবই নোৱাৰিব ফুল ইণ্টেনচিটিত ট্ৰেইনিং কৰিব লাগিব নেক্সট ইম্পৰ্টেণ্ট বস্তুটো আছে ডায়েট ভাল ডায়েট ল'ব লাগিব মাছ মাংস কণী যি আছে ভেজিটেৰিয়ান যদি শাক পাচলি ভাত ৰুটি যি আছে ভালকৈ খাব লাগিব ঠিক আছে পূৰা একদম মানে ষ্ট্ৰং খানা খাব লাগিব তেতিয়াহে বডি গ্ৰ'থ হ'ব এই প্ৰথম দুটা যদি ভাল নাথাকে তাৰমানে আপোনাৰ ট্ৰেইনিং ভাল নহয় ডায়েট ভাল নহয় লাগিলে আপুনি ৱৰ্ল্ডৰ যিমান দামী ছাপ্লিমেণ্ট কিনক গোটেই ৱৰ্ল্ডৰ চব ছাপ্লিমেণ্ট ষ্টক লৈ আহক আপোনাৰ বডি জিৰ' গ্ৰ'থ নহয় মই লিখি দিলোঁ কাৰণ ছাপ্লিমেণ্ট মানে কি ছাপ্লিমেণ্ট যে এই যে আমি পৰীক্ষাত যে লিখোঁ বহীত ঠিক আছে মেইন বহীখন থাকে তাৰপিছত আমি এক্সট্ৰা যে পেজ বিচাৰোঁ সেই এক্সট্ৰা পেজখিনিক কয় ছাপ্লিমেণ্ট বুলি তাৰমানে অৰ্থটো কি বুজিলে যদি মেইন বহীখনে যদি হেৰাই যায় সেই এক্সট্ৰা পেজখিনি কিবা গুৰুত্ব আছে নাই তুমি পৰীক্ষাত ইমান ভাল মাৰ্কছ নোপোৱা ছাপ্লিমেণ্টটো তেনেকুৱাই যদি ট্ৰেইনিং ভাল নহয় ডায়েট ভাল নহয় ছাপ্লিমেণ্ট একো কৰিব নোৱাৰে ট্ৰেইনিং ভাল ডায়েট ভাল তেতিয়া ছাপ্লিমেণ্টে কি এক্সট্ৰা বুষ্ট এটা দিয়ে আপোনাৰ শৰীৰৰ গ্ৰ'থৰ কাৰণে ঠিক আছে গতিকে যোনবিলাক ব্যক্তিৰ ট্ৰেইনিং ভাল ডায়েটো বহুত ভাল টোপনি মাৰে ঠিক আছে সেইবোৰ ব্যক্তিৰ ক্ষেত্ৰতহে ছাপ্লিমেণ্টে কাম কৰিব যিবোৰৰ প্ৰথম দুটা একেবাৰে বেয়া ট্ৰেইনিঙো একেবাৰে মানে পেংলাই কৰে ট্ৰেইনিঙত ভালকৈ ট্ৰেইনিং নকৰে ডায়েটো একেবাৰে বেয়া ফাষ্ট ফুড খাই থাকে কিবা খাই থাকে কিন্তু ছাপ্লিমেণ্ট বহুত ভালকৈ লৈ আছে একো লাভ নাই গতিকে কোনোবাই যদি এতিয়া মই কোৱা ছাপ্লিমেণ্টবোৰ বোলে ভিডিঅ'টো দেখি লৈ ল'লে কিনি ল'লে তাৰপিছত দেখিছে যে মাচুল গ্ৰ'থ হোৱা নাই তাত ছাপ্লিমেণ্টৰ একো দুখ নাই দুখ তোমাৰ হ'ব তুমি ট্ৰেইনিং ভালকৈ নকৰা ডায়েট ভালকৈ নলোৱা ছাপ্লিমেণ্টে কি কৰিব তেনেকুৱা ধৰণৰ কথা গতিকে সেইটো কথাই গতিকে ছাপ্লিমেণ্ট ল'লেই নহ'ব ট্ৰেইনিং ডায়েটো ভাল কৰিব লাগিব চ' আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভাল পালে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ